সুন্দৰবন জংঘলত সুন্দৰী কাউৰী আৰু টুনটুনি নামৰ দুজনী বান্ধৱীয়ে বাস কৰিছিল। সিহঁত দুইজনী বহুত বুদ্ধিয়ক আৰু কঞ্জুচ আছিল। সিহঁত দুইজনী চুৰি কৰাটো পাকৈত আছিল। এদিনাখন সিহঁত দুজনী এখন ফল মূলৰ দোকানলৈ গৈছিল। দাদা শুনকচোন, দোকানত যিমান দামী ফল মূল আছে আমাক দেখুৱাওকচোন। দোকানীজনে ফল আনিবৰ কাৰণে ওপৰলৈ যায়। তেতিয়া টুনটুনিয়ে বান্ধৱীয়েকক কয়, সুন্দৰী, তুমি দোকানীজনৰ লগত কথা পাতি থাকিবা, মই 2-3টা আম চুৰ কৰিম। হয় টুনটুনি, দোকানীজন এনেও এনেই অকলে থাকে, ইয়াত চুৰ কৰিবলৈ ভাল হ'ব। মনে মনে থাকা, দোকানীজন আহিছে। ভণ্টিহঁত চাই লোৱা ভালদৰে, এয়া আমাৰ দোকানৰ আম আৰু আপেল। অলপ সময় সুন্দৰী আৰু টুনটুনিয়ে ফলবোৰ চাই তাৰপিছত সুন্দৰীয়ে দোকানীজনক কয়, দাদা, সেই ওপৰত থকা নাচপতিখিনি দেখুৱাওকচোন। ৰ'বা, মই তোমালোকক দেখাই আছো। দোকানীজনে ওপৰৰ পৰা নাচপতি আনিবলৈ যাওঁতে টুনটুনিয়ে তলত থকা আমবোৰৰ পৰা 2-3টা আম বেগত ভৰাই লয়। সুন্দৰী, মই কেইটামান আম চুৰ কৰি বেগত ভৰাই থৈছো। এতিয়া যেনে তেনে আমি ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰা। দাদা, ভুলতে মোৰ পাৰ্চটো ঘৰত এৰি থৈ আহিলো। মই কাইলৈ আহি আপোনাৰ পৰা ফলখিনি লৈ যাম। ঠিক আছে ভণ্টি, এইখন তোমালোকৰ বাবেই দোকান, যেতিয়াই মন যায় তেতিয়াই লৈ যাব পাৰিবা। সুন্দৰী আৰু টুনটুনিয়ে দোকানখনৰ পৰা আম চুৰ কৰি গুচি আহে। দেখিছা সুন্দৰী, মই কিমান টেঙৰালি কৰি আম চুৰ কৰি আনিলো, দোকানীয়ে গমেই নাপালে। ব'লা এতিয়া সেই চব্জি দোকানখনলৈ যাওঁ, অলপ চব্জিও লৈ লওঁ। সুন্দৰী, চব্জি কিয় কিনিব লাগে, চব্জিও চুৰ কৰি লৈ যাম। হয়, ময়ো চব্জি চুৰ কৰাৰ কথাটোৱে ভাবিছো। তাৰ পাছত দুইজনী চব্জি দোকানখনলৈ যায়। দাদা, বিলাহী কিমান দাম? বাইদেউ, লওক বহুত কমতে দিছো। কালি 80 টকাত দি আছিলো, আজি 40 টকাত দি আছো কিলো। দাদা, বিলাহীৰ দাম কোৱা নাই যেন, সোণৰ দামহে কৈছে। বাইদেউ, মই এইটো দামতে বিকি আছো, আপোনালোকে লয় যদি লওক। ইয়াতো সুন্দৰীয়ে চব্জি দোকানীজনক তাইৰ কথাত ফচাব ধৰিছিল আৰু টুনটুনিয়ে অলপ অলপকৈ চব্জি চুৰি কৰি বেগত ভৰাইছিল। হঠাৎ দোকানীজনৰ চকু টুনটুনিৰ ওপৰত পৰে। চোৰনি, তোমালোকে মোৰ চব্জিবোৰ চুৰ কৰিছা আৰু তোমালোক দুইজনীকে চোৰ যেনেই লাগিছে। আৰে দাদা, কি কথা কৈছে আপুনি? আমাক দেখাত চোৰ যেন লাগে নেকি? আৰু এইটো সৰু ছোৱালী, একো নজনাকৈ চব্জিবোৰ বেগত ভৰাই ল'লে। এয়া লোৱা তোমাৰ চব্জিবোৰ। তোমালোকৰ চুৰি ধৰা পৰিল কাৰণে এতিয়া মোক পইচা উলিয়াই দিছে। তেতিয়া সেই ফল মূলৰ দোকানীজন চব্জি দোকানলৈ আহে। দাদা চাওকচোন, এওঁ মোৰ বান্ধৱীক চোৰ সজাইছে। আপুনিয়ে কওকচোন, মই চোৰ হৈ জানো? এতিয়া আপোনাৰ দোকানৰ পৰা আহিছো। তেতিয়া দোকানীজনে টুনটুনিৰ বেগত তেওঁৰ দোকানৰ আমবোৰ দেখা পায়। আৰে, এইবিলাক আম মোৰ দোকানৰ, তোমালোকে মোৰ দোকানৰ পৰা চুৰি কৰিছা। ৰ'বা, মই এতিয়াই পুলিচক ফোন কৰিম। দাদা, আমাৰ ভুল হৈ গ'ল, আজিৰ পৰা আমি কেতিয়াও এনেকুৱা কাম নকৰো। পুলিচক নামাতিবা। সিদিনাৰ পৰা সুন্দৰী আৰু টুনটুনিয়ে চুৰ কৰিবলৈ এৰি দিয়ে। সিহঁতে নিজে পৰিশ্ৰম কৰি জীৱনটো সুখেৰে বাস কৰিবলৈ ল'লে। যদি আপোনালোকৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।